যদি দলবিলাকে বিচাৰে মোৰ বিনম্ৰভাৱে এটাহে আহ্বান ৰাখিম, ইয়াত UPPL দলে হওক, ইয়াত BPF দলে হওক বা BJP দলে হওক, আন দলে হওক, তেওঁলোকে মোৰ কাৰণে এটা মানে কোনো বাধা নোহোৱাকৈ, কোনো দ্বিধাবোধ নোহোৱাকৈ মই এই পথাৰলৈ যাব পৰাকৈ এটা ৰাস্তা ওলাই দিব লাগে। আৰু মই য'ত থাকিম বা য'ত যেনেকৈ মই খেলিম, যদি খেলাটো থিৰাং হয়, সিদ্ধান্ত হয়, তেতিয়াহ'লে সকলোৱে মোৰ প্ৰতিও সন্মান জনাই পেলাই যে দীঘলীয়া সময় মই চাকৰি বাদ দিলোঁ সমাজ সেৱাৰ কাৰণে, জাতি সেৱাৰ কাৰণে। 25টা বছৰ মই জাতিটোৰ কাৰণে, সমাজৰ কাৰণে, এই অঞ্চলৰ কাৰণে, ভাষা ভাষীৰ লোকৰ কাৰণে কাৰো প্ৰতি মোৰ ঘৃণা নোহোৱাকৈ সকলোকে আঁকোৱালি লোৱা এই মনোভাৱেৰে মই আগবাঢ়িছিলোঁ। আৰু ইয়াৰ কাৰণে মই যদি ৰাজনীতি পথাৰত আহিব লাগে, আহাটো যদি সকলোৱে বিচাৰে, সকলোৰ প্ৰতি মোৰ এটাই আহ্বান যে মোক সহজ ৰাস্তাত ওলাই অহাৰ কাৰণে আপোনালোকে সহায় কৰক, আপোনালোকে মোক ছাপোৰ্ট কৰক, আপোনালোকে ৰাস্তা পথটো দেখাই দিয়ক। ইয়াত জটিলতা যাতে সৃষ্টি নকৰে, জটিলতা নোহোৱাকৈ আপোনালোকে মোক অসমৰ স্বাৰ্থত আৰু বড়োলেণ্ডৰ স্বাৰ্থত কাম কৰাৰ কাৰণে এটা ৰাস্তা খুলি দিয়ক। আৰু ইয়াৰ কাৰণে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো আহ্বান জনাইছোঁ আৰু তেখেতৰ ওপৰত মই আহ্বান ৰাখিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াকো মই আহ্বান ৰাখিছোঁ। লগতে অসমখনত চলাই থকা যি মানে NDA নেতৃত্ব বা ৰাষ্ট্ৰীয় দল BJP হওক, কংগ্ৰেছেই হওক, আন দলকো মই আহ্বান ৰাখিছোঁ যে আপোনালোকে যদি বিচাৰে যুৱ নেতা, যুৱ শক্তি আৰু নৱপ্ৰজন্মক আগুৱাই নিয়াৰ স্বাৰ্থত, শিক্ষা, অৰ্থনীতি, সামাজিক দিশ আগুৱাই নিয়াৰ স্বাৰ্থত মই যদি ৰাজনীতিৰ পথাৰত আহিব লাগে, আপোনালোকে সকলোৱে বিবেকেৰে চিন্তা কৰি পেলাই ৰাজনীতিটো অলপ থৈ পেলাই, ৰাজনীতিত ঊৰ্ধত যাই পেলাই মোক সহজ ৰাস্তাত ওলাই অনাৰ কাৰণে আপোনালোকে সকলোৱে চেষ্টা কৰক, সকলোৱে মানে বিবেচনা কৰক। সকলোৰে প্ৰতি মোৰ বিনম্ৰ এটা আহ্বান, মই এইখিনিয়ে ক'লোঁ। মানে কণ্টেষ্টৰ যুদ্ধখন আপুনি কৰিব লাগে। ইয়াত ৰাজনীতিত যেতিয়া থাকিব আৰু ইলেক্টৰেল পলিটিক্সত যেতিয়া আহিব, তাত কণ্টেষ্ট থাকিবই। মানে মোৰ এটা আহ্বানেই ৰাখিছোঁ, এই আহ্বানটো কোন দলে কি সন্মান জনায় আৰু সন্মান জনাব না নাই সেইটো দলৰ নীতি আদৰ্শৰ ওপৰতহে নিৰ্ভৰ কৰিব, নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰিব। মই কণ্টেষ্টৰ পৰা বা এই ৰাজনীতিক বা ইলেকশ্যন যুদ্ধৰ পৰা মই আঁতৰি থাকিব বা মোৰ ভয় লাগিছে এনেকুৱা কথা নহয়। কথাটো মই স্পষ্ট কৈছোঁ যে সকলোৱে যিহেতু বিচাৰিছে, সকলোৱে কৈছে যে আপুনি আহক, আপুনি আহক, আমাক এটা নতুন এটা শক্তি, নতুন এটা নৱপ্ৰজন্মক আগুৱাই নিয়াৰ কাৰণে লাগে। অসমখনক বা BTRখনক নেতৃত্ব দিয়াত আপুনিও সহায় কৰিব লাগে। এটা সহায় সহযোগিতা সকলোৱে বিচাৰিছে। তো তাৰ কাৰণেহে মই আহ্বান জনাইছোঁ যে কণ্টেষ্টৰ পৰা মই মানে ভয় কৰা বা আঁতৰি থকা কথা তেনেকুৱা নহয়। আপোনাৰ প্ৰশ্নটো ঠিকেই আছে বাৰু, সেইখিনিতো প্ৰশ্ন কৰিবই লাগিব। আজি মিটিংখন যিহেতু অতি গুৰুত্বপূৰ্ণ, নিৰ্বাচনৰ দিন চমুচাপি অহাৰ পিছতেই আপুনি এখন গুৰুত্বপূৰ্ণ সভা CC BTRৰ হৈছে, আৰু তেনেকুৱা ক্ষেত্ৰত CC BTRৰ উমৈহতীয়া সিদ্ধান্ত হ'ব নেকি বাৰু? সিদ্ধান্ত বা উমৈহতীয়া প্ৰাৰ্থী আপুনি হ'ব নেকি যদি বিচাৰে? মই ইয়াৰ কাৰণে কৈছোঁ যে CC BTRত 30টা জাতিৰ জনগোষ্ঠীৰ সংগঠন, তেওঁলোকৰ লগত মোৰ পৰিয়ালৰ দৰে। ইয়াত সকলো জাতীয় দল সংগঠন আছে। বড়ো জাতীয় দল সংগঠনৰ লগতে ইয়াত কোচ ৰাজবংশীও আছে, আদিবাসী চাওতালো আছে, গোৰ্খাও আছে, আমাৰ মানে বিভিন্ন দল সংগঠন BTR অঞ্চলত মাইনৰিটিও হওক বা আন সংগঠন সকলো ইয়াত আছেই। চৰণীয়া হওক, আমাৰ মদাহী কছাৰী হওক, বৰ্মন কছাৰী হওক। তো ইয়াৰ কাৰণে তেওঁলোকে বিচাৰিছে যে মোৰ কথাটো তেওঁলোকে কৈছে যে দাদাই যদি সঁচাকৈ চিন্তা কৰিছে, আমিতো সমৰ্থন দিবই লাগিব, আমি সমৰ্থন দিম। আৰু আমি দাদাৰ কাৰণে ৰাজনীতি নহয়, আমি দাদাৰ কাৰণে সকলো কৰিম বুলি তেওঁলোকে কৈছে। তো এতিয়া আলোচনাত, মিটিঙত কি কি কথা ওলায় তেওঁলোকৰ ৰায়ৰ ওপৰত নিৰ্ভৰ কৰিব, আৰু সঠিক সিদ্ধান্ত, সঠিক ৰায় মই বিবেচনা কৰি পেলাই আগবাঢ়িম। আৰু আগলৈকে চাম সকলো পৰিৱেশ পৰিস্থিতি কি থাকে। আৰু মই আচলতে জনতা আৰু ৰাইজৰ প্ৰতিনিধিহে হ'ব বিচাৰোঁ। ৰাজনীতিটো কৰিব লাগে, কিন্তু জনতা আৰু ৰাইজে যদি মোক ভালভাৱে এই
অঞ্চলৰ পৰা যদি নেতৃত্ব দিয়াটো বিচাৰিছে সঁচাকৈ জনতা আৰু ৰাইজৰ সঁহাৰি আৰু তেওঁলোকৰ যি মনৰ যি সন্মান বা মনৰ কথাটো মই সদায় সন্মান জনাওঁ।